গাইজ, আজি আমি কাজিৰঙা ভ্ৰমণ কৰিম। জীপ চাফাৰী আজি প্ৰথমবাৰৰ কাৰণে যাম। এতিয়া আমাৰ কালেবাৰ DSLR লৈ ৰেডি আৰু ময়ো ৰেডি হ'লোঁ। আৰু এতিয়া আমাৰ গাড়ীখনো ৰেডি হৈ আছে। বাকী মানুহবিলাক এতিয়ালৈকে ৰেডি হোৱা নাই, গতিকে অলপ ৱেইট কৰোঁ। ওলাব লৈছে আৰু এইফালে গাড়ী ৰেডি হৈ আছে। আজি ফাৰ্ষ্ট টাইম যাম। এখন ধুনীয়াকৈ ৰখা হৈছে উলিয়াই। বৰ্তমান আমি বোকাখাটতে আছোঁ। অন দা ৱে আমি গৈ আছোঁ এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কলৈ। আৰু আমাৰ কাৰণে জীপছ ৰেডি হৈ আছে। এতিয়া বৰ্তমান মোৰ গাড়ীৰে গৈ আছোঁ আৰু যথেষ্টখিনি মানুহ উঠিছে এখন গাড়ীত। 8জন মানে গৈছোঁ আৰু চাই থাকিব। এতিয়া আমি গৈ পাম আৰু আমি এতিয়া গেটৰ পৰা সোমাই গৈছোঁ আৰু কাজিৰঙা ফালে। আৰু এফালে প্ৰীতি লাইনে আহি আছেগৈ। আমি এতিয়া হাইৰোডৰ পৰা উঠিছোঁ আৰু গেটৰ সন্মুখৰ ফালে। এইফালে অলপ কাম বাকী আছে, এইখিনি কৰি সোমাই যাম। এণ্ট্ৰি পইণ্টৰ পৰা আমি চিধা সোমাই গৈ আছোঁ আৰু একেবাৰে সোমায়ে ঘৰ দেখিবলৈ পোৱা যায় ৰাইন'। আৰু এই ৰাইন'বিলাক কিমান জাক পাতি আছে বোকাত আৰু ঘাঁহনিবিলাকৰ মাজে মাজে। আৰু আপোনালোকক মই আজি সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু আজি উশৃংখলতা এটা বাঢ়িছে। গতিকে প্ৰথম টাইমৰ কাৰণে আমি গৈছোঁ আৰু কেতিয়াও জীপ চাফাৰী কৰা নাই। আজি প্ৰথম জীপ চাফাৰী কৰিছোঁ। বিশেষকৈ বহুত ভাল লাগিছে। আৰু এই মুহূৰ্তত আমি ঘৰ দেখিবলৈ পাই আছোঁ আৰু আগলৈ কি কি দেখিম আপোনালোকক দেখাই থাকিম। আজি ফাৰ্ষ্ট টাইম জীপ চাফাৰী এক্সপেৰিয়েঞ্চ। প্ৰথমতে ঘৰ দেখিলোঁ আৰু ঘৰ মহ দেখিলোঁ। হাতী, এইটো বগা হাতী নেকি? বগা নাছিলে নেকি? বোকাত শুই আছিলে চাগে। এয়া শাৰী শাৰী কৈ জীপবিলাক সোমাই আছে। ওচৰতে আছে, ৰাখকচোন অলপ। এয়া ওচৰতে আছে। এই বন কুকুৰা এটাও আছে, বন কুকুৰা এটা তলত। বন কুকুৰা ক'ত আছে? সেই বগলী হয় এইটো। এই নহয় আৰু এটা আছে না কোলাকে। সেইটো কিমান মজা আছে। এয়া ঘৰৰ মুক্ত বিচৰণ হৈ আছে। ডাঙৰ ডাঙৰ ঘৰবিলাক আছে এই ওচৰতে, আৰু ইমানেই আছে যে এতিয়া ঘৰৰ সংখ্যাই বেছি হৈ আছে নিচিনা লাগিছে। গোটেই কাজিৰঙাখনত আজি ঘূৰি চাইছোঁ, যিমানখিনি চাইছোঁ হাতী দেখিছোঁ বহুত ডাঙৰ ডাঙৰ। আৰু এয়া 3টা হাতী আছে সেইডোখৰত, ভালকৈ ধৰিব পৰা নাই। ভালকৈ জুম কৰিব লাগিব, কিন্তু ইমানখিনি কেমেৰা ঢুকি নাপাব। হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ধৰিবই নোৱাৰি।
সঁচাকৈ বহুত মোহনীয়া পৰিৱেশ আৰু ইয়াত যিমানখিনি আমি ফিছ বহিছোঁ তাতকৈ বহু গুণে ভাল লাগিছে। এজাক হৰিণৰ এয়া ডাঙৰ ডাঙৰ হৰিণ, এইবিলাক দল হৰিণ নহয় জানো? এইটো হাতী দুটা তিনিটা আছে, মাজে মাজে ঘূৰাইছে। যদি আপোনালোকেও আহে নিশ্চয় ভাল লাগিব। আৰু আগত বলক, প্ৰাকৃতিক দৃশ্য আৰু আগত বলক। পোৱা যায় আৰু একো লোকচান হোৱা নাই। কেমেৰা সম্পূৰ্ণ ভালে দিব পৰা নাই, তথাপিও ভাল লাগিছে আৰু নিশ্চয় আপোনালোকৰ ভাল লাগিব। এয়া মানুহখিনিয়ে দল পাতি চাই আছে জুমি জুমি। বহুত ধুনীয়া পৰিৱেশ, গতিকে আৰু ইমানেই জীপ চাফাৰীৰ সংখ্যা আজি আছে, গোটেই কাজিৰঙাখনতেই ভিৰ। মানে আমি কালিৰ পৰা বুক কৰিবলৈ জীপ বুক কৰিবলৈ চেষ্টা কৰিছিলোঁ, তথাপিও আমি প্ৰায় আজি দিনৰ 1:30 বজাতহে জীপ পাবলৈ সক্ষম হ'লোঁ। এইফালে আছে দুটা ঘৰ, ইমান মজাকে খাই আছে। অলপ ৰখাই দিয়ক। ইমান প্ৰকাণ্ড দঁতাল গজৰাজ, এয়া গজৰাজ লাহে লাহে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। কিমান ধুনীয়াকে খোজকাঢ়িছে লাহে লাহে। লাগিলে বহুত আমনি লাগিলে আৰু আমাৰ গাড়ী ৰখি আছে আৰু জীপ চাফাৰী বাই বাই, ইমানতে শেষ। আমাৰ শেষ কৰিলোঁ।